Hello everyone, welcome to Maths Plus. আমি কৰি আছিলোঁ আপোনালোকৰ Assam Police Sub Inspector exam লগতে DME বা Forest Department বিভিন্ন ধৰণৰ exam Apdcl বা SSC সকলো examৰ কাৰণে Mathsৰ foundation course য'ত আমি Mathsৰ প্ৰত্যেকটি চেপ্টাৰ আমি বেসিক লেভেলৰ পৰা হাই লেভেললৈ একেবাৰে ধুনীয়াকৈ শিকি যাম সকলো কনচেপ্টৰ লগতে আমি ইম্পৰ্টেন্ট কুৱেশ্যন সমূহ একেবাৰে ধুনীয়াকৈ কৰি যাম আৰু কুৱেশ্যন সমূহ আমি সব প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন সমূহ সলভ কৰিম তো প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন বুলি ক'লে বেছিভাগ কুৱেশ্যনে আমাৰ SSC এক্সামৰ কুৱেশ্যন আছে আৰু কম সংখ্যক কুৱেশ্যন আমাৰ Assam State Governmentor যিমান এক্সাম আছে তাৰ পৰা লোৱা হৈছে তো পাৰ্চেন্টেজৰ আমি শিকিছিলো পাৰ্চেন্টেজৰ আমি তিনিটা পাৰ্ট কমপ্লিট কৰিছো সো দুটা পাৰ্ট কমপ্লিট কৰিছো আজি ইয়াৰ 30 পাৰ্ট আৰু ইয়াৰ পিছত আৰু এটা পাৰ্ট লৈ গনে পাৰ্চেন্টেজৰ যিমানবোৰ ইম্পৰ্টেন্ট কুৱেশ্যন আছে সকলোখিনি আমি কমপ্লিট কৰিম আজিৰ পাৰ্চেন্টেজৰ পাৰ্টত আমি বিশেষকৈ ৰেশিও সিস্টেমৰ পৰা কেনেকৈ পাৰ্চেন্টেজ উলিয়াব পাৰে তো সেইবোৰ আমি ডিসকাস কৰিম বিভিন্ন ধৰণৰ টাইপৰ কুৱেশ্যন লম লগতে আমি কনজাম্পশন আৰু প্ৰাইচৰ ওপৰতো কেইটামান কুৱেশ্যন কৰিম এনেকুৱা কুৱেশ্যন এক্সামত আহে বা পাছ আৰু ফেইলৰ ওপৰতো কুৱেশ্যন আহে সেইবোৰ কুৱেশ্যন আমি আজি সলভ কৰিম তো ভিডিওটো ভাল পালে এটা লাইক কৰি দিব লগতে আপোনালোকে লগ বন্ধু বান্ধৱীৰ সৈতে ভিডিওটো এটা শ্বেয়াৰ কৰিব পাৰে লগতে গোটেইখিনি ভিডিওৰ আমাৰ প্লেলিষ্ট বনাই থোৱা আছে ডেসক্ৰিপচনত তাৰ লিংক পাব তাত গৈ কিনে অন্য ভিডিওসমূহ যদি চোৱা নাই চাই ল'ব পাৰে তো পাৰ্চেন্টেজৰ এইবিলাক আমি কমপ্লিট কৰিছো এইখন তালিকা যদি আপোনালোকে লিখি লোৱা নাই এইখন একেবাৰে ইম্পৰ্টেন্ট এইখন তালিকা ভালদৰে লিখি ল'ব আৰু আজিৰ ক্লাছটোত এইবিলাক ভ্যালু আমাৰ অতিকৈ ইম্পৰ্টেন্ট হ'ব মানে পাৰ্চেন্টেজ টু ফ্ৰেকশন কনভাৰ্জন নি আমাৰ আজিৰ ক্লাছত অতিকৈ ইম্পৰ্টেন্ট হ'ব তো আজিৰ কুৱেশ্যনটো আৰম্ভ কৰিছো যোৱাকালি মানে আগৰ ভিডিওত আমি 18 নম্বৰলৈ কমপ্লিট কৰিছিলো আজি 19 পৰা আৰম্ভ কৰিম কি দিছে ইয়াত আমাক কুৱেশ্যন দিত কিষাণ spends 30% of his salary on food and donates 3% in a charitable অৰ্থাৎ কিষাণে কি কৰে 30% তাৰ salary ফুডত মানে খোৱালত খৰচ কৰে আৰু 3% কি কৰে ডোনেট কৰে he spends 2310 on these two items আৰু এই দুটা বস্তু সি কিমানখিনি খৰচ কৰে এই দুটা বস্তু মিলি খৰচ কৰে সি 2310 টকা তেতিয়ালে হৈছে the total salary for the month for that month is তেতিয়া হলে আমাক খুদিছে সেই মাহটোত তাৰ salary কিমান আছিল বা দৰমহা কিমান আছিল তো 30% সি কিহত খৰচ কৰে খাদ্যত আৰু 3% ট্ৰাষ্টত তো দুটা মিলি খৰচ কিমান পাৰ্চেন্ট কৰে 30% ফুডত আৰু 3% ট্ৰাষ্টত তো দুটা মিলি খৰচ কৰে সি 33% আৰু এই দুটা বস্তুৰ বাবে আমাৰ তেওঁৰ মুঠ খৰচ কিমান হয় 2310 টকা আৰু এই 33% ৰ মান আমাক কি আছে 2310 টকা হল তেতিয়া হলে আমাক খুদিছে মুঠ দৰমহা কিমান তো 33% ৰ মান যদি 2310 টকা হয় তেতিয়া হলে আমি উলিয়াব লাগে মুঠ দৰমহা মানে 100% ৰ মান তো কেনেকৈ উলিয়াম একেবাৰে সিম্পল 33% ৰ মান দিয়া আছে তো ইয়াৰ পৰা আমি 1% ৰ ভ্যালু উলিয়াব পাৰো 1% মানে কি হ'ব এইটো 3 ৰে কাটিলে কেইবাৰ যায় 11 বাৰ যায় বা আমি এনেকৈ কৰিব পাৰো 1% মানে হ'ব 2310 divided by 33 তো 3 ৰে কাটিলে ইয়াত 11 টাইমছ 3 ৰে কাটিলে ইয়াত যাব 3 7 গুণ 21 3 7 গুণ 21 শূন্য 11 ৰে 1 যাব 11 7 গুণ 77 আৰু 0 তো 1% মানে পালো 70 rupees আৰু তেতিয়া হলে আমাক টোটাল দৰমহা লাগে তো 100% উলিয়াম 100% মানে হ'ব 70 into 100 equal to 7000 rupees তো সেই মাহটোত তাৰ দৰমহা আছিল 7000 টকা বুজি পালে একেবাৰে সিম্পল কুৱেশ্যন নেক্সট আহিছো 20 নম্বৰ কুৱেশ্যনত কি দি আছে নিতিন salary was reduced by 10% তো নিতিনৰ দৰমহা কি হ'ল 10% হ্ৰাস কৰা হ'ল মানে কমাই দিয়া হ'ল and then the reduced salary was increased by 10% আৰু তাৰ পিছত কি কৰা হ'ল সেই হ্ৰাস কৰা দৰমহাটো মানে কমাই দিয়া দৰমহাটো আকৌ 10% কি কৰা হ'ল বৃদ্ধি কৰা হ'ল তেতিয়া হলে আমাক খুদিছে his new salary in comparison with his original salary অৰ্থাৎ তাৰ নতুন দৰমহাটো আৰু তাৰ আগৰ দৰমহাটোৰ তুলনাত কিমান পাৰ্চেন্ট কম বা কিমান পাৰ্চেন্ট বেছি বা সমান নেকি আমাক এটো সুধিছে প্ৰথমতে 10% কমাই দিয়া হৈছে তাৰ পিছত 10% বঢ়াই দিয়া হৈছে তো সকলোৱে ভিডিওটো পজ কৰি এবাৰ আমাৰ আনসাৰ কৰিব পাৰে যে এইটা অপচনৰ ভিতৰত কোনটো আনসাৰ হ'ব তো মই কৰাই দিছো কি দিয়া আছে আমাক 10% প্ৰথমতে কমাই দিয়া হৈছে ধৰিলো আমি তাৰ দৰমহা আছিল 100 টকা তো 10% কমাই দিলে -10% তো 110% কমি গলে কিমান হ'ব 90 হ'ব ঠিক আছে ইয়ালে নেক্সট আকৌ কি কৈছে then the reduced salary was increased by 10% তাৰ মানে এইটো হ'ল আমাৰ নতুন স্যালাৰি এই নতুন স্যালাৰিটো কি হ'ল এবাৰ 10% ইনক্ৰিজ কৰি দিয়া হ'ল তো 90 আছিল তো 90 ৰ পৰা তাক আকৌ 10% বঢ়াই দিলে তো 90 10% কিমান হয় 90 into 10 by 100
0 0 cancel 80 0 और 80 0 cancel তো 90 10% 9 মানে কি টকা বাঢ়িব তাৰ 9 টকা বাঢ়ি যাব তো 90 আছিল 9 টকা বাঢ়ি গলে কিমান টকা হ'ব 99 টকা হ'ব হল তাৰ পোন প্ৰথমে তাৰ স্যালাৰি আছিল 100 টকা তাৰ বৰ্তমান স্যালাৰি হল 99 টকা তো কিমান টকা বাঢ়িল বা কিমান টকা কমিল নিশ্চয় কমিছে কেই টকা কমিছে বা কি পাৰ্চেন্ট কমিছে কেই টকা কমিছে মই ক'ব নোৱাৰো কাৰণ আমাক টকাৰ ভ্যালুটো কতো দিয়া নাই ইয়াত তো সেই কাৰণে আমি কিমান পাৰ্চেন্ট কমিছে হেতু উলিয়াব পাৰিম তো কিমান পাৰ্চেন্ট কমিছে 1% কি হৈছে লেছ তো আমাৰ এনসাৰটো হ'ব 1% লেছ বা এনেকুৱা আমি কৰিব পাৰো প্ৰথমতে কি হৈছিল তাৰ স্যালাৰিটো 10% কমি গৈছিল তো 10% মানে কি 10% মানে হয় 1/10 তাৰ মানে আগত যদি হে দৰমহা তাৰ 10 টকা আছিল নতুন দৰমহা কিমান হ'ব কমিছে মানে 1 টো মাইনাস হ'ব 9 হ'ব আকৌ 10% কি হৈছে ইনক্ৰিজ হৈছে তাৰ মানে আগত যদি হে তাৰ দৰমহা 10 টকা আছিল তাৰ নতুন দৰমহা কিমান হ'ব এইবাৰ ইনক্ৰিজ হৈছে তো কি হ'ব 1 টো যোগ হ'ব তাৰ মানে নতুন দৰমহা হ'ব এবাৰ 11 তো এইটা আমি ইনটু যদি হে কৰো 10 গুণ 100 তাৰ মানে তাৰ আগৰ দৰমহা এটো আছিল 100 আৰু নতুন দৰমহা কি হ'ব 11 into 9 99 নতুন দৰমহা এইটো তো চাই ফেলে আমি কি গম পালো চাই কিনে আমি গম পালো যে 1% কি হৈছে তাৰ দৰমহাটো কমি গৈছে হল তো এই দুটা মেথডতে কৰিব পাৰো নেক্সট আহিছো 21 নম্বৰ কোৱেশ্চনত কি দিছে আমাক two numbers are in the ratio 3:4 দুটা নম্বৰ ৰেশিও দি আছে 3:4 when the first is increased by 20% তো প্ৰথম নম্বৰটো কি হ'ব 20% কি হ'ব ইনক্ৰিজ হ'ব and the second number is decreased by 20% আৰু second number to 20% decrease হ'ব the ratio of resulting number is তেতিয়া হলে নাম্বাৰ দুটাৰ নতুন ৰেশিও কি হ'ব আমাক হেইটো দিছে তো এবাৰ আমাক ৰেশিওৰ পৰা পাৰ্চেন্টেজৰ কনভাৰ্জন হওক বা ৰেশিও পৰা কেনেকুৱা ধৰণৰ পাৰ্চেন্টেজৰ কোৱেশ্চন আহিব পাৰে তো তেনেকুৱা টাইপৰ কোৱেশ্চন এইবিলাক তো আমাক যদি ৰেশিও দিয়ে থাকে সদায় মনত ৰাখিব এইবিলাক আমি কি কৰি লম ভ্যালু লৈ কিনে ধৰি লম তো 3:4 দি আছে তো আমি ধৰিব পাৰো 3 অনুপাত মানে ধৰিব পাৰো 300 আৰু 4 অনুপাত মানে ধৰিব পাৰো 400 তো সুবিধা হ'বলৈ ধৰি লৈছো 30 বা 40 ধৰিলে হয় কিন্তু ডাঙৰ সংখ্যা ধৰিলে বেছি সুবিধা হয় হল তো 300 আৰু 400 ধৰিলো তাৰপিছত আমাক কৈছিল ফাৰ্স্ট নাম্বাৰ 20% বৃদ্ধি হয় তো প্ৰথম নম্বৰটো কিমান বৃদ্ধি হয় 20% তো 300 20% কিমান হয় যদি চাও 300 20% মানে 20% মানে 1/5 তো 5 ৰে 1 যাব 60 times তাৰমানে 300 20% 60 তাৰমানে এইটো কিমান বাঢ়ি যাব 60 বাঢ়ি যাব বাঢ়ি গলে নতুন নাম্বাৰটো হ'ব 360 নেক্সট আকৌ কি হৈছিল 20% এইটো কি হয় সেকেন্ড নাম্বাৰটো ডিক্ৰিজ হয় তো 400 আছিল ডিক্ৰিজ হ'ব 20% আকৌ 400 20% কিমান 5 ৰে 1 যাব 80 তাৰমানে এইটো কি হ'ব 80 মাইনাস হ'ব কাৰণ ডিক্ৰিজ হয় বুলি কৈছিল তো 400 minus 80 কৰিলে পাম 320 এতিয়া এই দুটা নম্বৰৰ আমাক ৰেশিও লাগে তো নম্বৰ দুটা ৰেশিও কিমান যদি আমি কৰো 360 by 320 নহন কেনসেল 4 ৰে যাব 9 বাৰ 4 ৰে যাব 8 বাৰ তো ৰেশিও পালো 9:8 তো 9:8 এইটো আছে অপচনত এইটো হ'ব আমাৰ কাৰেক্ট আনসাৰ ঠিক আছে ইয়াত x ধৰি কিনে কৰিব পাৰি কিন্তু x ধৰিলে আকৌ এইবিলাক 1/5 কৰোতে কেনসেল নহব তো অলপ ভেজাল হৈ যায় তো সেই কাৰণে আমি যদি নাম্বাৰ ধৰি লও তো তেতিয়া আমাৰ কি হয় বেছি ইজি হৈছে নেক্সট ইয়াৰ পিছৰ কোৱেশ্চনটো দেখিছো কি দিছে আমাক the price of a school bag and a shoe are in the ratio 7:5 তো স্কুল বেগ আৰু জোতা একযোৰৰ আমাৰ দামৰ ৰেশিও দি আছে 7:5 নেক্সট আকৌ কৈছে the ratio of a school bag is 200 more than the price of a shoe এইটো আমাৰ ৰেশিও দিছিল এইটো হল আমাৰ বেগৰ ৰেশিও আৰু এইটো হল আমাৰ জোতা তো বেগ এইটো জোতা এইটো বেগৰ ৰেশিও 7 জোতাৰ ৰেশিও 5 এবাৰ আমাক কৈছে কি বেগটোৰ দাম 200 টকা বেছি জোতাযোৰতকৈ তাৰমানে বেগটোৰ দাম কিমান টকা বেছি 200 টকা বেছি তেতিয়া হলে আমাক উলিয়াব লাগে the price of the school shoe তো জোতাযোৰৰ দামটো উলিয়াব লাগে তো আমাক ৰেশিওটো 7:5 দিছিল ইয়াৰ ৰেশিও ডিফাৰেন্স কিমান আছিল 2 আকৌ এই 2 ডিফাৰেন্স কাৰ কাৰণে আহিছে 200 টকাৰ কাৰণে আহিছে তো 2 ৰেশিও মানে আমি লিখিব পাৰো 200 rupees তো 1 ৰেশিও মানে কি হ'ব 100 rupees আমাক লাগে জোতাযোৰৰ দাম জোতাযোৰৰ ৰেশিও আছিল 5 তো আমি উলিয়াব লাগে 5 ৰেশিও মানে কিমান 5 ৰেশিও মানে 5 into 100 মানে 500 rupees আমাক যদি সুধিলে হয় স্কুল বেগটোৰ দাম কিমান আমি 7 ৰেশিও কৰিলো হয় তো আমি জোতাযোৰৰ দাম পালো 500 টকা অপচন 3 কাৰেক্ট আনসাৰ হল নেক্সট আহিছো ইয়াৰ পিছৰ কোৱেশ্চনটিত এই কোৱেশ্চনটিত the ratio of the number of boys and to that of girls in a village is 3:2 মানে এখন গাঁৱত আমাক লৰা আৰু ছোৱালীৰ ৰেশিও দি আছে 3:2 তো আমি যদি লিখিলো boys to girl কিমান হ'ব
3:2 হল next আকৌ কি কৈছে if 30% of boys and 70% girls appear in an examination অৰ্থাৎ পৰীক্ষা এটা আছে পৰীক্ষাটোত 30% কি লৰাই appear মানে কি পৰীক্ষাটো দিয়ে আকৌ 70% girls কি কৰে পৰীক্ষা দিয়ে তেতিয়াহলে আমাক কি কৰিছে the ratio of the numbers of villagers appeared অৰ্থাৎ কিমান সংখ্যক ভিলেজাৰে বা গাঁৱত থকা মানুহে পৰীক্ষা দিছিল to that not appeared আৰু কিমান সংখ্যকে দিয়া নাছিল তাৰ আমাক ৰেশিও উলিয়াব লাগে মানে পৰীক্ষা দিয়া ল'ৰা ছোৱালী অনুপাত লাগে আৰু পৰীক্ষা দিয়া ল'ৰা ছোৱালী পৰীক্ষা নিদিয়াৰ লগত সেইটো আমাক অনুপাত লাগে তো কেনেকৈ উলিয়াম মই আগৰ দৰে আকৌ কৈছো আমাক যদি ৰেশিও দি থাকে আমি কি কৰিম নাম্বাৰ ধৰি লওঁ 3 ৰেশিও মানে 300 ধৰিলো 2 ৰেশিও মানে আমি ধৰিলো 400 sorry 400 not 200 হ'ব কাৰণ আমি এটা ৰেশিও যিমানেৰে পূৰণ কৰো আনটো ৰেশিও আমি সিমানেৰে পূৰণ কৰিব লাগে মই 3 ক 100 ৰে পূৰণ কৰিছো তো 2 কি হ'ব 100 ৰে পূৰণ হ'ব মই 3 ক 200 ৰে মাল্টিপ্লাই কৰিব পাৰো তো ইয়াতো পাৰো এনসাৰটো দুটা কেছতে একে ওলাব জাস্ট আমি মাল্টিপ্লাই সেম নম্বৰেৰে কৰিলে হ'ল তো 300 আৰু 200 পালো আমি বয় আৰু গাৰ্লছ ধৰি লৈছো আমি এইকেইটা হল নেক্সট আমাক কৈছিল 30% লৰাই কি কৰে পৰীক্ষা দিয়ে তো appeared বুলি ললো আমি এইটো আৰু এইটো ললো not appeared তো appeared মানে হৈছে বয়সৰ ভিতৰত 30% তো আমাক লাগে 300 ৰ 30% 300 ৰ 30% মানে 30% মানে 3/10 আকৌ এইটো দিয়ে এইটো যাব কেইবাৰ 30 টাইমছ আকৌ 30 তিনি গুণ কিমান হ'ব 90 তাৰ মানে কিমান জন লৰাই পৰীক্ষা দিছে 90 জনে গাৰ্লছ কিমান গাৰ্লছে পৰীক্ষা দিয়ে 70% আমি আমাক গাৰ্লছৰ নাম্বাৰ দি আছে 200 তো আমি উলিয়াব লাগে 200 ৰ 70% মানে 7/10 0 0 কেনসেল তো 140 হ'ব তাৰ মানে গাৰ্লছ 140 গাৰ্লছে আমাৰ পৰীক্ষা দিয়ে নেক্সট আমাক যেহেতু নন এপিয়াৰৰ লগত অনুপাত লাগে তো নন এপিয়াৰৰ সংখ্যাটো আমি উলিয়াব লাগিব মানে কি মানে পৰীক্ষা দিয়া নাই তো বয়সৰ ক্ষেত্ৰত কি দিছে 30% লৰাই পৰীক্ষা দিয়ে তেতিয়াহলে পৰীক্ষা নিদিয়া লৰাৰ সংখ্যা কিমান হ'ব বা লৰাৰ পাৰ্সেন্টেজ হ'ব 70% তো 300 ৰ আমি কি উলিয়াব লাগিব এবাৰ 70% মানে 7/10 এইটো হ'ল পৰীক্ষা নিদিয়া লৰাৰ সংখ্যা 0 0 কেনসেল 7 3 গুণ 21 210 তাৰ মানে 210 জন লৰাই পৰীক্ষা দিয়া নাই আকৌ কি কৈছে 70% গাৰ্লে পৰীক্ষা দিছে তেতিয়াহলে পৰীক্ষা নিদিয়া গাৰ্লছৰ পাৰ্সেন্টেজ হ'ব 30% total girls আছিল 200 ৰ আমি উলিয়াম 30% মানে 3/10 0 0 cancel 60 মানে 60 জনী ছোৱালীয়ে পৰীক্ষা দিয়া নাই হলো এতিয়া আমাক লাগে পৰীক্ষা দিয়া লৰা ছোৱালী আৰু পৰীক্ষা নিদিয়া লৰা ছোৱালীৰ অনুপাত তাৰ কাৰণে আমি কিমান জনে টোটাল পৰীক্ষা দিছে আৰু কিমান জনে টোটাল পৰীক্ষা দিয়া নাই হেতু উলিয়াম তো বয়স 90 গাৰ্লছ 140 টোটাল কিমান হ'ব 0 9 4 13 3 7 লাখ 230 স্টুডেন্টে টোটাল পৰীক্ষা দিছে আৰু পৰীক্ষা নিদিয়া ছাত্ৰ ছাত্ৰীৰ সংখ্যা বা লৰা ছোৱালীৰ সংখ্যা হ'ব 0 6 1 7 আৰু 2 তো এতিয়া আমি পালো পৰীক্ষা ইমান 230 দিছে আৰু পৰীক্ষা 270 দিয়া নাই এতিয়া আমাক ইহত দুটাৰ ৰেশিও লাগে ৰেশিও কেনেকৈ উলিয়াম প্লাস ডিভাইড কৰিলে হ'ল 0 0 কেনসেল আৰু ফাৰ্দাৰ ডিভাইড নহয় তো 23:27 হ'ব আমাৰ answer ৰেশিওৰ answer তো এইটো হ'ব আমাৰ কাৰেক্ট answer হ'ল next ইয়াৰ পিছৰ কোৱেশ্চনটা আহিছো কি দি আছে আমাক there is a ratio of 5:4 between two number তো দুটা নম্বৰৰ ৰেশিও দি আছে আমাক 5:4 if 40% of the first number is 12 আৰু কৈছে যদি হে প্ৰথম নম্বৰৰ 40% কি হয় 12 হয় তেতিয়াহলে আমাক কি লাগে what would be 50% of the second number 50% লাগে কোনটো নম্বৰ সেকেন্ড নম্বৰৰ তো এনেকুৱা কোৱেশ্চনটি কেনেকৈ কৰিম এইটো কোৱেশ্চন যদি আমি 500 বা 400 ধৰি কৰো বহুত লং প্ৰসেস হয় তো সেই কাৰণে এইটো অলপ বেলেগ টাইপত কৰিব পাৰি তো ৰেশিও দি আছে আমাক 5:4 এতিয়া আমি ধৰি লব পাৰো নম্বৰ কেইটা এটা হ'ব 5x আৰু আনটো হ'ব 4x দুটাতে আমি x ৰে ইনটু কৰিছো তো নম্বৰ দুটা এটা হ'ল 5x এটা 4x প্ৰথম নম্বৰটো 5x সেকেন্ড নম্বৰটো 4x এতিয়া আমাক কোৱেশ্চনটিত কি কৈছিল 40% of the first number is 12 তাৰ মানে 5x or 40% of প্ৰথম নম্বৰ মানে ফাৰ্স্ট নম্বৰ কিমান আছিল 5x ইকুৱেল টু দিয়া আছে 12 তো ইয়াৰ পৰা আমি x ৰ মান উলিয়াব পাৰো কেনেকৈ পাৰো 40% মানে 2/5 into 5x equal to 12 5 cancel ইয়াৰ পৰা পাম 2x equal to 12 আৰু ইয়াৰ পৰা পাম x equal to 6 তো x 6 পাই গলো x 6 পোৱাৰ লগে লগে আমি এটা নম্বৰ কেইটা পাম তো নম্বৰ কেইটা কি হ'ব প্ৰথম নম্বৰটো লৈছো 5x x 6 যদি হয় 5 into 6 অৰ্থাৎ প্ৰথম নম্বৰটো হ'ব
30 সেকেন্ড নাম্বাৰটো লৈছিলো আমি 4x তো 4 into 6 6 4 গুণ 24 তো নম্বৰ দুটা পালো এই দুটা এতিয়া আমাক লাগে 50% of the second number তো second numberটোৰ এইটো নম্বৰৰ 50% লাগে তো 24 ৰ 50% উলিয়াম 50% মানে আমি কি লিখিব পাৰো equal to কিমান হ'ব 2 ৰে এইটো যাব 12 তো second number 50% হ'ব 12 তো এইটো হ'ব আমাৰ correct answer option 1 12 ঠিক আছে next ইয়াৰ পিছত আহিছো 25 নম্বৰ কুৱেশ্যনত এইটো ইম্পৰ্টেন্ট কুৱেশ্যন তো প্ৰাইস আৰু কনজাম্পচনৰ ওপৰত কুৱেশ্যন এনেকুৱা কুৱেশ্যন আহি যাব পাৰে তো মন দি চাব বিহে একো বুজিবলৈ একো নাই জাস্ট এটাই বস্তু বুজিব আছে সেইটো মই শিকাই দিম আৰু সেইটো মতে কৰিলে একো ভুল নহয় কি দি আছে price of sugar rises by 20% তো চেনিৰ দামটো কি হৈ গ'ল 20% বাঢ়ি গ'ল এতিয়া আমাক কৈছে by how much percent should the consumption of sugar be reduced consumption মানে কি আমি যিমানখিনি খাওঁ সেইটোক আমি কি বুলি কওঁ consumption বুলি কওঁ ধৰি ললো চেনিৰ দাম 40 টকা 40 টকাত চেনিত পাওঁ আমি 1 কেজি তো এইটো হ'ল চেনিৰ price আৰু এইটো হ'ল আমাৰ consumption মানে যিমানখিনি পাওঁ এইটো consumption দামটো জানোৱে এতিয়া আমাক কি কৈছে what by how much percent should the consumption of sugar be reduced so that the expenditure does not change তো expenditure মানে কি আকৌ দামটো আমি যিমান খৰচ কৰো সেইটো আমাৰ expenditure বুলি কয় এতিয়া যদিহে চেনিৰ দামটো 40 টকা হৈ থাকে আমি 1 কেজি চেনি পাওঁ তেনে ক্ষেত্ৰত যদি চেনিৰ দামটো কি হৈ যায় বাঢ়ি যায় তো বাঢ়ি গ'লে চেনিৰ দামটো ধৰি ললো 50 টকা হ'ল তো 50 টকা হ'লে চেনি কম পাম নে বেছি পাম চেনি নিশ্চয় কম পাম কাৰণ 40 টকাত 1 কেজি পাওঁ 50 টকাত দামটো বাঢ়ি যদি সি 50 টকা হৈ যায় তেতিয়াহ'লে দামটো বাঢ়ি কিনে 50 টকা হৈ যায় মানে 50 টকাত আমি 1 কেজি চেনি পাওঁ কিন্তু আমি পইচাটো বেছিকৈ খৰচ কৰিব নোৱাৰো কিয়নো আমাক ইয়াত দিয়া আছে so that the expenditure does not change মানে আমি খৰচ কৰা দামটো চেঞ্জ হ'ব নালাগিব তো প্ৰথমতে মই দোকানত গৈ 40 টকাৰ চেনি কিনো আৰু মোক দোকানী 1 কেজি দিয়ে এতিয়া মই সেকেন্ড দুদিনমান পিছত গলো দোকানীজনে ক'লে যে চেনিৰ দাম বাঢ়িল 50 টকা হৈ গ'ল এতিয়া 1 কেজিৰ দাম কিন্তু মোৰ তাত আছে 40 টকা তো তাৰ মানে মই 40 টকাই চেনি নিব লাগিব তো 40 টকাত কিমান মই চেনি পাম নিশ্চয়কৈ 1 কেজি কম পাম 800 গ্ৰাম পাম তো কি হ'ল দামটো বাঢ়িলে কি হয় আমাৰ কনজাম্পচনটো কি হয় ডিক্ৰিজ হয় দাম বাঢ়িলে আমি কমকৈ খাব লাগিব যদি আমি বেছি পইচা খৰচ নকৰো আৰু যদি বেছি পইচা খৰচ কৰো তেতিয়াহ'লে সেম এমাউন্ট বা তাতকৈ বেছি এমাউন্ট আমি ল'ব পাৰো তো মনত ৰাখিম যদিহে আমি আমাৰ বস্তুৰ দাম বাঢ়ে তেতিয়াহ'লে কনজাম্পচনটো আমাৰ ডিক্ৰিজ হয় কেতিয়া ডিক্ৰিজ হয় যদিহে আমাৰ সেম দামৰ বস্তু কিনো মানে আগতে যদি 40 টকা কিনিছো এতিয়াও যদি 40 টকাৰে কিনো তো কনজাম্পচনটো মানে বস্তুটো আমি কি পাম কমকৈ পাম জাস্ট এইটো মনত ৰাখিলে দাম বাঢ়িলে কনজাম্পচন কমে তাৰমানে আমি ক'ব পাৰো price is inversely proportional মানে inversely proportional of কি হয় consumption হয় তো price যদিহে বাঢ়ে consumption কমে price যদিহে কমে consumption কি হ'ব বাঢ়িব আৰু এটা এক্সাম্পল লৈছো চেনিৰ দাম 40 টকা আছিল আৰু 40 টকা লৈ যাই কিনে মই সদায় 1 কেজি চেনি আনো 4 দিনমান পিছত গলো মই 40 টকা দিলো দোকানীয়ে ক'লে চেনিৰ দাম কমি কেনে 30 টকা হ'ল তো 30 টকাত এতিয়া 1 কেজি চেনি পায় কিন্তু মই 40 টকা আছে আৰু 40 টকাৰে চেনি আনিম তো 40 টকাত মই চেনি কি পাম বেছিকৈ পাম তাৰ মানে কি হ'ল প্ৰাইসটো যেতিয়া কমিল চেনি কিমান হ'ল চেনিৰ কনজাম্পচনটো আমাৰ কি যাব বাঢ়ি যাব বেছিকৈ চেনি পাম তো এইটো হ'ল তো এইটো কনসেপ্ট ইউজ কৰি আমি কুৱেশ্যনসমূহ কৰিব পাৰো কুৱেশ্যনটিত আমাক কি দি আছে 20% কি হয় চেনিৰ দামটো কি হয় বাঢ়ি যায় তো চেনিৰ দামটো আমি যদি চাও এইটো আমাৰ যদি প্ৰাইস লও এই যদি কনজাম্পচন লও এইটো লও আমি যদি এইটো old মানে old price আৰু old consumption আৰু এইটো new price new consumption কি দি আছিল আমাক sugar prices increase by 20% ধৰিলো আগতে চেনিৰ দাম আছিল 100 টকা 20% increase হৈ গ'ল মানে 100 কেই টকা বাঢ়িব 20 টকা বাঢ়িব তো নতুন দাম হ'ব চেনিৰ 120 টকা হ'ল তেতিয়াহ'লে আমাক কি লাগে কনজাম্পচনটো আমি কিমান কমাব লাগিব যে সেই দামত আমি মানে কিমান পাৰ্চেন্ট কমাব লাগিব তাতে একে দামতে আমি চেনিখিনি পাওঁ তো তেনেকুৱা কুৱেশ্যনটো দিছে আমাক তো আমি চাওঁ প্ৰাইচৰ ৰেচিঅ 100:120 হয় তো এইটো যদি আমি ফাৰ্দাৰ আমি কেনসেল কৰো 20 ৰে যাব 5 টাইমছ 20 ৰে যাব 6 টাইমছ মানে প্ৰাইচৰ আমি ৰেচিঅ পালো 5:6 এতিয়া কনজাম্পচনৰ ৰেচিঅটো কি হ'ব কনজাম্পচনৰ ৰেচিঅ সদায় কি হয় প্ৰাইচৰ ৰেচিঅৰ উল্টা হয় তো প্ৰাইস যদিহে 5 আৰু 6 হয় তেতিয়াহ'লে কনজাম্পচন হ'ব 6:5 জাস্ট এইটো বস্তু মনত ৰাখিলে হ'ল প্ৰাইস আৰু কনজাম্পচনৰ ৰেচিঅটো দুটা কি হয় উল্টা হয়
তো এতিয়া কনজাম্পশনৰ ৰেশিও পালো 6:5 আমাক কি কৰিছে কনজাম্পশন কিমান কমাব লাগিব তো আগতে 6টা চেনি খাইছিলো বা 6 কেজি চেনি পাইছিলো এতিয়া কি পাম 5 কেজি পাম তো কিমান চেনি কমিল 1 কেজি চেনি কমিল কাৰ তুলনাত কমিল 6 কেজি তুলনাত 1 কেজি কমিল মানে তলত হ'ব যাৰ আমি কম্পেয়াৰ কৰো যাৰ লগত সেইটো তো 6 কেজি তুলনাত 1 কেজি চেনি কমিল মানে 1/6 into 100% তো এইটো কৰিলে আমি কি পাম 16.66% পাম তো মই কেনেকৈ পালো ডাইৰেক্ট সেইটো মই কৈ দিছো আমি ইয়াত প্ৰথমতে কি শিকিছিলো ইয়াত মই দেখাই দিছো ইয়াত আমি কি শিকিছিলো 1/6 ৰেশিও মানে কি আছিল 16.66 তো মই তাৰ পৰা ডাইৰেক্ট কৰিছো সেই কাৰণে যদি আমাৰ এইবোৰ মনত থাকে আমি ইয়াৰ পৰা ডাইৰেক্ট কৰিব পাৰো এইটো কোৱেশ্চন আছিল তো 1/6 মানে 16.66% ঠিক আছে নেক্সট ইয়াৰ পিছৰ কোৱেশ্চন আহিছো আকে কোৱেশ্চন লৈছো এটা যাতে বুজি পোৱাত আৰু সুবিধা হয় কি দি আছে আমাক এইবাৰ if the price of a commodity is increased by 50% তাৰ মানে যদি এই বস্তু এটা দাম কি হয় 50% বাঢ়ি যায় তো প্ৰাইচৰ ৰেশিও কিমান হ'ব 100 আৰু 50% বাঢ়িলে 50 টকা বাঢ়ি 150 টকা হৈ যাব এতিয়া হলে আমাক সুধিছে কনজাম্পশনটো আমি কিমান কমাব লাগিব যাতে আমাৰ এক্সপেন্ডিচাৰটো একে থাকে মানে খৰচ যদি আগতে 100 টকা কৰিছিলো এতিয়া আমি 100 টকা খৰচ কৰিব লাগিব বস্তু লাগে কমকৈ হওক কিন্তু আমি খৰচ এটাই কৰিব লাগিব তো কনজাম্পশনৰ ৰেশিও কি হ'ব প্ৰাইচৰ ৰেশিও 100:150 তো কনজাম্পশন কি হ'ব উলটি যাব 150:100 হ'ব তো কিমান কমালো কনজাম্পশন আগতে আমি 150টা বস্তু পাইছিলো এতিয়া আমি 100টা বস্তু পালো কিমান কমিল 50টা কমিল কাৰ তুলনাত কমিল আগৰটোৰ তুলনাত মানে 150ৰ তুলনাত 50 কমি গল ইনটু 100% আমাক কি লাগে ফ্ৰেকশনটো লাগে তো পার্সেন্টেজ নালাগে ফ্ৰেকশন লাগে তো এইটো নকৰিলে হয় তো এইটো যদি ক্যান্সেল কৰো 50 ৰে যাব এবাৰ তিনিবাৰ তো 1/3 হ'ব আমাৰ आंसर এইটো হ'ল রাইট आंसर ঠিক আছে একেবাৰে সিম্পল কোৱেশ্চন বুজি পালে জাস্ট মনত ৰাখিব লাগে প্ৰাইচৰ ৰেশিওটো উল্টা কি হৈ যায় কনজাম্পশনত হৈ যায় নেক্সট ইয়াৰ পিছৰ কোৱেশ্চন আহিছো এইটো এক্সামৰ ওপৰত বেস কোৱেশ্চন মানে পাস আৰু ফেইলৰ কোৱেশ্চন ইম্পৰ্টেন্ট এইবিলাক in an examination there were 1000 boys and 800 girls boys আৰু girlsৰ নাম্বাৰ দিয়া আছে boys 1000 girls 800 next কি কৈছে 60% of the boys and 50% of the girls passed আমাক দিয়া আছে 60% ল'ৰা আৰু 50% ছোৱালী কি কৰিলে পাছ হ'ল আমাক এতিয়া লাগে find the percent of the candidates fail তো কিমান পার্সেন্ট ক্যান্ডিডেটে ফেল কৰিছে আমাক সেইটো লাগে হল তো কেনেকৈ উলিয়াম এতিয়া আমি ডাইৰেক্ট এবাৰ আমি পাছৰ ৰেশিওটো দিয়া সৰি পাছৰ পার্সেন্টেজটো দিয়া আছে আমাক যেহেতু পাছৰ পার্সেন্টেজৰ একো কথা নাই আমাক লাগে ফেইলৰ তো আমি পাছৰ পার্সেন্টেজৰ পৰা ফেইলটো উলিয়াই ল'ব পাৰো তো কেনেকৈ পাৰো ডাইৰেক্ট পাৰো 60% ল'ৰা কি হৈছে পাছ কৰিছে তাৰ মানে ফেইল কিমান পার্সেন্টে কৰিছে 60% ল'ৰাই পাছ কৰিছে তাৰ মানে ফেইল কিমান কৰিব 40% তো ফেইলৰ আমি নাম্বাৰটো কি পাম ইয়াৰ 1040% 1040% কিমান হয় 400 আকৌ কি কৈছে 50% ছোৱালীয়ে পাছ কৰিছে তাৰ মানে কিমান পার্সেন্ট ছোৱালীয়ে ফেইল কৰিব 50% ফেইল কৰিব তো 800 of 50% কিমান 400 এতিয়া আমি আমাক কৰিছিল find the percent of the candidates fail কিমান পার্সেন্ট ক্যান্ডিডেটে ফেইল কৰিছে উঠিছে কিমান জনে ফেইল কৰিছে উঠা না কিমান পার্সেন্টে ফেইল কৰিছে তাৰ মানে আমি জানিব লাগিব টোটাল ক্যান্ডিডেট আৰু টোটাল ফেইল ক্যান্ডিডেট টোটাল কিমান ক্যান্ডিডেট আছিল 1000 plus 800 তাৰ মানে 1800 টোটাল ক্যান্ডিডেট ফেইল কিমান কৰিলে 400 plus 400 800 ফেইল কৰিলে পার্সেন্ট লাগে নাম্বার অফ ফেইল স্টুডেন্ট ডিভাইডেড বাই নাম্বার অফ টোটাল স্টুডেন্ট 00 ক্যান্সেল 2 ৰে যাব 9 বাৰ 2 ৰে যাব কিমান এইটোত যাব সৰি 2 ৰে 9 বাৰ যাব ইয়াত 4 বাৰ যাব 2 ৰে ইয়াত যাব 9 বাৰ 4/9 পালো 4/9 মানে আমি ডাইৰেক্ট লিখিব পাৰো কি 44.44 লিখিব পাৰো কিয় পাৰো আমি 1/9 মানে কি পাইছিলো মই তালিকাখন প্ৰথমতে কৈছিলো 1/9 মানে পাইছিলো 11.11% তেতিয়া হলে 4/9 মানে কি হ'ব এই 1/9 ক আমি 4 ৰে পূৰণ কৰিলে কি হ'ব 4/9 হ'ব আৰু এইটোক আমি 4 ৰে পূৰণ কৰিলে আমি কি পাম 44.44% অপশন 3 আছে 44.4% এইটো হ'ব কারেক্ট आंसर হল নেক্সট আহিছো এবাৰ 28 নম্বৰ কোৱেশ্চন কি দিছে আমাক a student has to secure 40% marks to pass একেবাৰে ইম্পৰ্টেন্ট কোৱেশ্চন এইটো আমাক কোৱেশ্চনটো দিছে এটা ষ্টুডেন্টে পৰীক্ষাত পাস কৰিবলৈ কিমান নম্বৰ পাব লাগিব 40% নম্বৰ পাব লাগিব তাৰ মানে পাসিং পার্সেন্টেজ কিমান 40% আমাৰ যেনেকৈ HLC বা HS এক্সামত কি থাকে
পাসিং পার্সেন্টেজ কিমান থাকে 30% পালে আমাৰ কি হয় পাস হয় 30% পালে পাস হয় ইয়াত কি আছে আমাৰ 40% তাৰপিছত কি কৈছে he gets 90 marks and fails by 10 mark কি কিমান পালে আকৌ 90 নম্বৰ পালে আৰু কিমান নম্বৰৰ কাৰণে ফেল কৰিলে 10 নম্বৰৰ কাৰণে ফেল কৰিলে এতিয়া মই এটা কথা বুজাই দিওঁ ইয়াত আমাৰ এখন পেপাৰত থাকে 100 marks 30% পালে পাস মানে 30 নম্বৰ পালে পাস এতিয়া আমি কৈছে যে লৰাজনে কি নম্বৰ পালে 22 নম্বৰ পালে আৰু কি নম্বৰৰ কাৰণে ফেল কৰি দিলে 8 নম্বৰৰ কাৰণে ফেল কৰি দিলে লৰাজনে 22 নম্বৰ পালে আৰু হি ফেল কিমান নম্বৰৰ কাৰণে কৰি দিলে 8 নম্বৰৰ কাৰণে কৰি দিলে মানে 30তকৈ কিমান নম্বৰ কম পাইছে 8 নম্বৰ কম পাইছে তাৰ মানে আমি ইয়াৰ পৰা কি গম পাওঁ এই পাসিং মাৰ্কটোৰ উলিয়াব পাৰো যদিহে আমাক কিমান নম্বৰ পাইছে আৰু কিমানৰ কাৰণে ফেল কৰিছে আমাক দিয়া থাকে তেতিয়াহ'লে আমি পাসিং মাৰ্কটো উলিয়াব পাৰো তো এইটো মেথডে আমি ইয়াত এপ্লাই কৰিম ইয়াত যদিহে আমাক দিয়া নাথাকে 30 পালে পাস বুলি কেনে আৰু আমাক যদি কয় 30% মানে কি হয় 30% বা পাস হয় তেতিয়াহ'লে আমাক যদি কয় 22 পাইছে লৰাজনে আৰু 8ৰ কাৰণে ফেল কৰিছে তাৰমানে কিমান নম্বৰ পাইছে কিমান নম্বৰ পালে পাস হলে এই 22ৰ লগত আৰু 8 নম্বৰ যোগ কৰি দিলে কি হৈ গলে পাস হৈ গলে তাৰমানে পাসিং মাৰ্ক কিমান তাত এক্সামত 30 তো এই কনসেপ্টটো আমি ইয়াত ইউজ কৰিম সি পাইছে 90 নম্বৰ আৰু কৈছে 10 নম্বৰৰ কাৰণে সি ফেল কৰি গল তাৰমানে যদি সি আৰু 10 নম্বৰ পালে হয় সি কি হলে পাস হলে তাৰমানে ইয়াৰ লগত আকৌ যদি 10 যোগ কৰো কিমান নম্বৰ হ'ব 100 আৰু 100 পালে সি কি হৈ যাব পাস হৈ যাব আকৌ প্ৰথম ইয়াত দিয়া আছিল পাসিং পার্সেন্টেজ 40% তাৰমানে 40% পালে পাস হয় আৰু কিমান নম্বৰ পালে পাস হয় 100 তাৰমানে কি গম পালো ইয়াৰ পৰা 40% ৰ ভ্যালু 100 তো ইয়াৰ পৰা আমি উলিয়াব পাৰো 1% ৰ ভ্যালু 100/40 আমাক কি লাগে ম্যাক্সিমাম মার্কস ইন দা এক্সাম তো এক্সামটো টোটাল মার্কস কিমান আছিল আমাক সেইটো লাগে তাৰ কাৰণে আমি সদায় কি কৰো 100% লিখো তো 1% মানে ইমান 100% মানে হ'ব into 100 দুটা শূন্য কেনসেল 4 ইয়াত যাব 25 বাৰ সো কিবা এটা ভুল হ'ল ইয়াত 40 আছিল তো ইয়াত মই 400 পাতিছো ইয়াত 40 হ'ব ইয়াত হ'ব 40 ইয়াত দুটা 0 আছিল এটা 0 কেনসেল এটা 0 কেনসেল এটা 0 ৰৈ যাব 25 into 10 মানে 250 নম্বৰ আছিল টোটাল এক্সামটো তো আমাৰ आंसर হ'ব 250 ঠিক আছে হল কি নম্বৰ এইটো আছে 28 নম্বৰ নেক্সট ইয়াৰ পিছত 29 নম্বৰ কোৱেশ্চন আহিছে কি দি আছে ইয়াত আমাৰ in the annual examination Mahua got 10% less marks than Supriyo তো আমাক মার্কসৰ ৰেশিও দি আছে Mahua আৰু Supriyoৰ মাজত in mathematics Mahua got 81 marks আৰু Mahua কিমান নম্বৰ পাইছে 81 পাইছে তেতিয়াহ'লে আমাক লাগে Supriyo কিমান নম্বৰ পাইছে তো ৰেশিও দিয়া আছে আমাক ৰেশিও মানে কি 10% কম পাই বুলি কৈছে এতিয়া 10% মানে কি লিখিব পাৰো আমি 10/100 বা 1/10 লিখিব পাৰিম ডাইৰেক্ট 10/100 লিখিব তাৰ মানে কি কৈছে Mahua কি পায় 10% কম নম্বৰ পায় তাতকৈ Supriyoতকৈ তো Supriyo কিমান নম্বৰ পাব Supriyoৰ লগত তুলনা কৰিছো মানে যাৰ লগত তুলনা কৰো সেইটো তলতটো হয় তাৰমানে Supriyo কিমান নম্বৰ পাইছে 100 নম্বৰ পাইছে আৰু Mahua কিমান নম্বৰ পাব ইয়াতকৈ 10 নম্বৰ কম পায় মানে 100তকৈ 10 নম্বৰ কম পালে কিমান নম্বৰ পাইছে 90 তাৰ মানে আমি মার্কসৰ ৰেশিও কিমান পালো Mahua আৰু ইয়াতে মই লিখি দিছো মার্কসৰ ৰেশিও পালো 90 ইয়াৰ কাৰণে 90 আছিল আৰু Supriyoৰ কাৰণে আছিল 100 তো এইটো কেনসেল কৰিলে আমি কি পাওঁ ঘেৰে যায় এইটো শূন্য আৰু এইটো শূন্য কেনসেল তো ফাইনাল ৰেশিও পালো 9:10 হল ফাইনাল ইহত দুটাৰ মার্কসৰ ৰেশিও 9:10 এতিয়া আমাক কি দিয়া আছে তাৰ পিছত Mahua gets 81 marks আৰু এই 9 ৰেশিও মানে আমাক দিয়া আছে 9 ৰেশিও মানে কিমান দিয়া আছে 81 নম্বৰ তো 1 ৰেশিও মানে কি নম্বৰ হ'ব 81/9 9 নম্বৰ আমাক কি লাগে Supriyo কিমান নম্বৰ পাইছিল Supriyo 10 ৰেশিও নম্বৰ পাইছিল তো 10 ৰেশিওৰ মান উলিয়াব লাগে 10 ৰেশিও মানে কিমান হ'ব 9 into 10 = 90 তাৰমানে Supriyo কিমান নম্বৰ পাইছে 90 নম্বৰ পাইছে তো এনেকৈ কৰিলে হল একেবাৰে বস্তুবিলাক সিম্পল হৈ যায় ৰেশিও মেথড এটো আৰু নেক্সট আহিছো ইয়াৰ পিছৰ কোৱেশ্চনত কি দিছে আমাক in an examination 60% of the students pass in English অৰ্থাৎ এটা পৰীক্ষাত আমাক ইংলিশত কিমান জনে পাস কৰিছে 60% 70% pass in Hindi আৰু কিমান পার্সেন্টে হিন্দীত পাস কৰিছে 70% আকৌ কি কৈছে and 40% pass in both আৰু ইংলিশ আৰু হিন্দীত কিমান জনে পাস কৰিছে 40% হল
তেতিয়া হলে আমাক লাগে what percent of students fail in both English and Hindi মানে fail কৰা ষ্টুডেন্টৰ শতাংশ লাগে পাৰ্চেন্ট লাগে তো ইংলিশ পাস কৰিছে 60% হিন্দীত পাস কৰিছে 70% আৰু ইংলিশ আৰু হিন্দী দুটাতে পাস কৰিছে 40% যদি মই এইটো আমাৰ ভেন ডায়াগ্ৰামত আকো এইটো মই ধৰি ললো ইংলিশৰ ষ্টুডেন্টৰ ভেন ডায়াগ্ৰাম এইটো মই ধৰিলো হিন্দী ষ্টুডেন্টৰ হিন্দীত পাস কৰা ষ্টুডেন্টৰ ভেন ডায়াগ্ৰাম তো ইংলিশত কিমান পাৰ্চেন্ট পাস কৰিছে 60% মানে ইয়াৰ পৰা তো মই এইটো অলপ বেলেগ কালাৰ দি লিখি লৈছো যাতে বুজাটো সুবিধা নহয় তাৰমানে ইয়াৰ পৰা এই গোটেইটো ভ্যালু আমাক দিয়া আছে 60% নেক্সট আকৌ মই বেলেগ কালাৰ লম এইটোৰ ভ্যালু দিয়া আছে আমাক এইটো আমাক কিমান দিয়া আছে কালাৰটো চেঞ্জ কৰি লৈছো একটা হৈছে এইটোৰ ভ্যালু আমাক কিমান দিয়া আছে এইটো ভ্যালু দিয়া আছে আমাক 60% আকৌ মুছা গল এইটো আমাক কি আছে হিন্দীৰ দিয়া আছে 70% এইটো আছিল আমাৰ ইংলিশৰ 60% আকৌ আমাক কি কৈছে নেক্সট কৈছে আমাক ইংলিশ আৰু হিন্দীত 40% মানে এই দু মাজত যিখিনি আছে এই ইয়াত যিমানখিনি ষ্টুডেন্ট আছে ইহঁতে ইংলিশতো পাস কৰিছে হিন্দীতো পাস কৰিছে তাৰমানে এইখিনি কিমান পাৰ্চেন্টেজ পাস কৰিছে এইখিনিৰ ভ্যালু হ'ব 40% তো এই গোটেই সাৰ্কলটো দিয়াৰ পৰা ইয়ালৈ এইখিনি ভ্যালু কিমান এই 60% আকৌ এইখিনিতে 40% সোমাই আছে তো তাৰমানে এইখিনি কিমান থাকিব গোটাইটোৰ ভ্যালু 60% এইখিনিতে সোমাই আছে 40% এই বাকিখিনি ভ্যালু হ'ব 20% বুজি পাইছে নেক্সট আকৌ ইয়াত যদি চাও এই গোটেইটোৰ ভ্যালু কিমান 70% বা ধৰি লও যদি এই গোটেইটো 70টা আছে আৰু এইখিনিতে অকল সোমাই আছে কিমান 40টা সোমাই আছে তেতিয়াহলে এই বাকি ৰোৱাখিনি কিমানটা সোমাই আছে ইয়াত থাকিব 30টা বা 30% হল ইয়াত আকৌ 40% আছে এতিয়া আমি যদি হে ক্যালকুলেট কৰো কিমান টোটাল ষ্টুডেন্টে পাস কৰিছে ইয়াত আছে 20% এই মাজৰ খিনিত আছে 40% আৰু ইয়াত আছে 30% টোটাল কিমান পাৰ্চেন্টে পাস কৰিছে গোটেইখিনি কি কৰিব লাগিব প্লাস 40 20 60 আৰু 90 তাৰমানে 90% ষ্টুডেন্টে কি কৰিছে পাস কৰিছে আমাক কৰিছে কিমান পাৰ্চেন্ট ষ্টুডেন্টে ফেইল কৰিছে তো 100% ষ্টুডেন্ট থাকে 90% ফেইল পাস কৰিলে ফেইল কৰিব 10% তো 10% হ'ব আমাৰ এনসাৰ তো এনেকৈ ডায়াগ্ৰামৰ হৈ বুজিবলৈ সুবিধা হয় সেইকাৰণে মই এনেকৈ কৰি দিছো তো হল আকৌ ইয়াৰ পিছত কোৱেশ্চন মই যিবোৰ কোৱেশ্চন আছে ইম্পৰ্টেন্ট সেইটো আমি পাৰ্ট 4 ত কৰিম আৰু পাৰ্ট 4 ত আমি পাৰ্চেন্টেজ চেপ্টাৰটো কমপ্লিট কৰিম তো কোনোবাটো কোৱেশ্চনত কিবা ডাউট থাকিলে সুধিব পাৰে কমেন্ট বক্সত বা ভিডিওটো লাইক কৰিলে আপোনালোকে ভাল পালে এটা লাইক কৰি দিব লগতে বিভিন্ন ধৰণৰ লগ বন্ধুৰ সৈতে শ্বেয়াৰ কৰিব পাৰে কাৰণ ভিডিওবোৰত ভিউজ হোৱা নাই আৰু ভিউজ নাহিলে মানে মই ভাবিলাম যে আপোনালোকৰ ভিডিও উপকৃত হোৱা নাই তো তেনেকৈ আৰু ভিডিও বনাব বন্ধ হৈ যাব কাৰণ ভিডিওবোৰ আপোনালোকৰ কাৰণে বনোৱা হয় আৰু যদি এই ভিডিওবোৰৰ দ্বাৰা কোনো উপকৃত নহয় তো ভিডিও বনাই তেওঁ মই একো লাভ নাই তেনে কৰি থাকে ইউটিউবত মোৰো সময় নষ্ট হয় কষ্ট হয় সেইকাৰণে আৰু যদি আপোনালোকে ভাল নাপায় তেতিয়াহ'লে মই বন্ধ কৰি দিম এইটো সিৰিজ ইয়াতে আজিলৈ ইমানতে আছো থেংক ইউ